য'তেই ভকত বৈষ্ণৱ থাকে ততেই ভগৱান থাকে আৰু সেইখনে বৈকুণ্ঠপুৰী বুলি কয়। আজি এই ঈশ্বৰৰ দিনত এই বৈকুণ্ঠপুৰী উপবিষ্ট হৈ থকা ভগৱন্তৰ স্বৰূপ ভকত বাসকল আইসকল আৰু ঈশ্বৰৰ চৰণ চমকিবলৈ অমিক্ৰাণ কৰিবলৈ বিভিন্ন দৰ্শক অহা হৰিবৃন্দ সন্তান মইনামণিসকল ভগৱন্তই নিজেই নিজৰ নামৰ মহিমা বুজি নাপাইছে। তৎসত্বেও আমাৰ আপোনালোকৰ মাজত দুখাৰিমান ঈশ্বৰৰ গুণনাম গাবলৈ আমন্ত্ৰণ কৰি আনিছে। আমি মাত্ৰ ভুলি কৰা এই বৈকুণ্ঠপুৰীতে আজি ঈশ্বৰৰ গৃহতে এই পবিত্ৰ অনুষ্ঠান ভাগতে বহু অভিজ্ঞ ব্যক্তি উপবিষ্ট হৈছে। আমি সদায় শ্ৰীঈশ্বৰৰ সেৱা কৰি আমি আমাৰ কাৰ্যৱলী আগবাঢ়িব বিচাৰিছোঁ। অজানিতে পূৰ্বত কেৱল সৰু অনুষ্ঠান শব্দ আদি কৰি আপোনালোকে নিজ গুণে সন্তুষ্টি লৈ পেলাই আগবাঢ়ি আপোনালোকৰ hello.